Hi guys, welcome back to my YouTube channel. শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলি আজি ধাৰেশ্বৰ দেৱালয়লৈ আহিলো। ধাৰেশ্বৰ দেৱালয় কামৰূপ জিলাৰ শিলগুৰি গাঁৱত অৱস্থিত। এই মন্দিৰটোৰ কাষেৰে এটা চিৰি আছে, যিটো আমি এতিয়া আকাশী গংগা চাবলৈ গৈ আছো। চিৰিৰে গৈ থাকোতে আমি হনুমান মন্দিৰ এটা পালো।
ভাগৰ লাগিছে সেইকাৰণে অলপ ৰৈ গৈ আছোঁ ওপৰৰ পৰা লোকেশ্যনটো ইমান ধুনীয়া লগা হৈছে আপোনালোকে জিৰাব পৰা ঠাইও আছে এটা অদ্ভুত দৃশ্য আপোনালোকে সকলোৱে চাবলৈ আহিব পাৰে ইয়াত আকাশী গংগাৰ পানী অহৰহ পৰি থাকে
মাহৰ সোমবাৰ কাৰণে ইয়াত ভক্তৰ ভিৰ বেছি হৈ আছে।